পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। তো গাইজ আজি আমি আপোনালোকক দেখুৱাই দিলোঁ ক'ত যাম আৰু বৰাগাঁৱত অৱস্থিত নতুনকৈ আপোনাৰ যিটো শ্বহীদ স্মাৰক ক্ষেত্ৰ স্থাপন কৰা হৈছে। চ' আমি আজি সেইটো আপোনালোকক দেখুৱাম কেনেকুৱা মানে গোটেইখিনি আৰু। চ' তেনেহ'লে বলক আৰম্ভ কৰোঁ আমি আজিৰ ভিডিঅ'টো। তো গাইজ আমি আহি পালোঁ শ্বহীদ স্মাৰক। এতিয়া ইয়াৰ পৰা আমি গাড়ীটো পাৰ্কিং কৰি ভিতৰলৈ আৰু খোজকাঢ়ি যাব লাগিব। বাকীখিনি আপোনালোক দেখাই আছোঁ আৰু এইখিনি আগে আমি ভিতৰত এণ্ট্ৰি কৰি লওঁ। তো গাইজ মই আপোনালোকক লৈ আহিছোঁ গুৱাহাটীৰ যিটো বৰাগাঁৱত অৱস্থিত এইখন উদ্যান। অকল এখন উদ্যান বুলি ক'ব নোৱাৰি, এইখন আমাৰ অসমীয়াৰ আৱেগ বুলি ক'ব পাৰি। তো এইখন আপোনাৰ 1979 চনৰ পৰা 1985 চনৰ ভিতৰত যিটো আমাৰ অসম আন্দোলন হৈছিল, তাত আমাৰ টোটেল 855গৰাকী শ্বহীদৰ এইটো প্ৰতীক বুলি মানিব পাৰি আমাৰ। যিটো আমাৰ সেই শ্বহীদসকলৰ বাবে শ্ৰদ্ধাঞ্জলি হিচাপে এই প্ৰতীকটো আগবঢ়োৱা হৈছে। যিটো আমাৰ বীৰ শ্বহীদসকলে মানে যিটো আমাৰ অসমৰ কাৰণে অৱদান দিছিল, সেই গোটেইখিনিৰ কাৰণে এইটো ইমান ধুনীয়াকৈ ইয়াতে চৰকাৰে মানে বনাই দিছে। বলক আপোনালোক ভিতৰৰ পৰা গোটেইখিনি আমি দেখাওঁ, ইয়াৰ পৰিৱেশটো কেনেকুৱা, দেখিবলৈ কেনেকুৱা, গোটেইখিনি আহক। তো গাইজ আমি পৰিক্ৰমা পথেদি ডাইৰেক্ট গৈ পেলাই ৰাউণ্ড এটা কৰি ভিতৰত এণ্ট্ৰি কৰিম। তাত আমাৰ যিটো মানে 855গৰাকী শ্বহীদ, তাৰে শ্বহীদসকলৰ মানে প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। আৰু আমাৰ যিটো অসমৰ প্ৰথমগৰাকী শ্বহীদ আছিল, তেখেতৰ নাম হৈছে খৰ্গেশ্বৰ তালুকদাৰ, স্বৰ্গীয় খৰ্গেশ্বৰ তালুকদাৰ ডাঙৰীয়া। চ' তেখেতৰো মূৰ্তি ইয়াতে স্থাপনা কৰা হৈছে। ভিতৰত গোটেইখিনি আছে ভালদৰে। আপোনালোকক মই যিমান পাৰোঁ ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে এতিয়া যদি ভিডিঅ'টো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো গাইজ এইটোৱে হৈছে আমাৰ পৰিক্ৰমা পথটো। আমি এতিয়া গৈ আছোঁ পৰিক্ৰমা পথটোলৈ। আপোনালোকে দেখিবলৈ গম পাইছে চাওক কিমান এটা ধুনীয়া মানে চাফ চিকুণতা বজাই ৰাখিছে ইয়াতে। আমি আচলতে জোতা চেণ্ডেল খুলি আহিব লাগে চাফ চিকুণতা বজাই ৰাখিবৰ কাৰণে। আহক তেনেহ'লে আপোনালোকে বলক গাইজ, এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰোঁ প্ৰৱেশ দুৱাৰেৰে। ভিতৰত প্ৰৱেশ কৰিয়ে এইখন আমাৰ যিখন অসমৰ মানচিত্ৰ, সেইখন ইয়াতে ধুনীয়াকৈ অংকিত কৰি থোৱা হৈছে। আপোনালোকে দেখিবলৈ পাইছে এই মানচিত্ৰখন। তো গাইজ এয়া ভিতৰৰ হলটো আৰু ইয়াতে আমাৰ পুৰণি বাতৰি কাকতত যিবিলাক প্ৰকাশ পাইছিল, লগতে তেখেতসকলৰ ফটোসমূহ মেডিকেলত থকা সময়ৰ ফটোসমূহ দিয়া হৈছে ধুনীয়াকৈ। এইজন যিজন মই কৈছিলোঁ আমাৰ খৰ্গেশ্বৰ তালুকদাৰ প্ৰথম শ্বহীদ, তেখেতে আছিল।
বন্ধুসকল, এতিয়া আমি আপোনালোকক দেখুৱাম যিসকল মানে শ্বহীদৰ প্ৰতিমূৰ্তিসমূহ ভিতৰত স্থাপনা কৰা হৈছে, সেই প্ৰতিমূৰ্তিসমূহ আপোনালোকক দেখুৱাম। অকল কিছু কিছু প্ৰতিমূৰ্তি ইয়াতে বনাবলৈ বাকী আছে এতিয়াও, আৰু বাইদেউসকলে ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে আপোনালোকৰ মূৰ্তিসমূহ। দেখা পাইছে আপোনালোকে কিমান ধুনীয়াকৈ চাফ চিকুণ কৰি আছে গোটেই প্ৰতিমূৰ্তিসমূহ। তো বন্ধুসকল, আপোনালোকে দেখিছে কিমান ধুনীয়াকৈ চাফ চিকুণ কৰি গোটেইখিনি মানে ইয়াতে ৰখা হৈছে, মানে মূৰ্তিবিলাক কিমান ধুনীয়াকৈ বনোৱা হৈছে, আৰু ইয়াৰ মানে পৰিৱেশটো আপোনালোকে কিমান কৰি ৰখা হৈছে, মানে ক'তো আপোনালোকে একো লেতেৰা দেখাই নাপায়, অকণমান ধূলিও লাগিব দেন, আৰু মূৰ্তিবিলাক মানে ইমান ধুনীয়াকৈ সজাই থৈছে, ইমান ধুনীয়াকৈ বনাইছে, মানে আৰু কাৰিকৰে মানিব লাগিব। অসম চৰকাৰে এইটো ধুনীয়া পদক্ষেপ কৰিছে আমাৰ শ্বহীদসকলৰ কাৰণে। আৰু ইয়াতে যি আমাৰ 855 গৰাকী শ্বহীদ গোটেইখিনিয়ে ইয়াতে মানে কাভাৰ কৰাইছে, হয়তো দুই এজন মাজত খালী আছে, হয়তো প্ৰতিমূৰ্তি বিলাক বনাই আছে বা কিবা তেনেকুৱা আছে, চ' আপোনালোকে মাজে মাজে কিছু কিছু খালী দেখিছে, সেইবিলাক সম্পূৰ্ণ কৰিব গোটেই। চ' গোটেই প্ৰজেক্ট মানে ধুনীয়া বনাইছে, আপোনালোকে চাওকচোন চাৰিওফালে। যিটো আমাৰ মানে 855 গৰাকী শ্বহীদৰ যিটো বলিদান আছিল, তেখেতসকলক তেখেতসকলক সন্মানৰ কাৰণে যি এই শ্বহীদ স্মাৰক ক্ষেত্ৰটো বনাই পেলাই চৰকাৰে উপহাৰ দিলে, এইটো ধুনীয়া পদক্ষেপ বুলি ক'ব পাৰি। ত' চাওক আপোনালোকে গোটেইখিনি কেনেকুৱা মাহলটো মানে কিমান চাফ চিকুণ কৰি ৰাখিছে।
বলক গাইজ যেতিয়া আমি ওপৰলৈ যাওঁ ওপৰৰ পৰা আপোনালোকক ভিউটো দেখাম কেনেকুৱা আৰু ইয়াতে ওপৰলৈ যোৱা চিষ্টেমো ৰাখিছে এখেতসকলে চ' বলক ওপৰৰ পৰা কেনেকুৱা হয় দেখিবলৈ আপোনালোক সেইখিনিও দেখাই দিওঁ মই আছিল গাইজ শ্বহীদ স্মাৰক ক্ষেত্ৰ এখেতসকলৰ বলিদানৰ ফলতহে আজি মানে আমি অসমত এনেদৰে থাকিব পাৰিছোঁ বা আমাৰ চৰকাৰে যিটো তেখেতসকলৰ বলিদানক মানে সন্মান জনাই পেলাই যিটো এই শ্বহীদ স্মাৰক ক্ষেত্ৰটো মানে স্থাপন কৰি দিছে বা মানে গোটেইখিনি আৰু মানে এনেকুৱা লাগে যেন আমি কিবা বাহিৰৰ ঠাইত অহা যেন লাগে এইটো দেখিলে গোটেই ঠাইখিনি আৰু মানে ইমান ধুনীয়াকৈ বনাইছে বা ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে মানিব লাগিব আৰু মানে প্ৰতিমূৰ্তিবিলাক একদম হুবহু মানে তেখেতসকলৰ মুখৰ দৰে বনাইছে চ' এইটো এটা মানে ভাল পদক্ষেপ লৈছে যিটো মানে ট্ৰাই কৰিছে আৰু যে মুখবিলাক তাৰমানে তেনেকুৱাই দিব পাৰে আৰু যিমান পাৰে চেষ্টা কৰিছে চ' আমি বাহিৰৰ পৰা এবাৰ আপোনালোকক ভালদৰে দেখাই দিওঁ গোটেই ভিউটো তাৰপিছত আমি ঘৰলৈ বুলি ৰাওনা হৈ যাওঁ আৰু গাইজ এইটোৱে আছিল আমাৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ এইটো গুৱাহাটীৰ পৰা নিশ্চয় ওচৰত আপোনালোকে যদি গুৱাহাটীৰ হয় বা অসমৰ কোনো ঠাইৰে হয় বা যিকোনো ঠাইৰে হওক আপোনালোকে এবাৰ আহক ভিজিট কৰক চাওক আমাৰ শ্বহীদসকলৰ বলিদানৰ প্ৰতি এবাৰ আপোনালোকে আহি পেলাই চাওক কিমান মানে পৰিৱেশটো চালে আপোনালোকে ক'ব বা ভাল লাগিব যে অসমত এনেকুৱা এটা বস্তু ইমান ধুনীয়াকৈ বনাইছে তেখেতসকলক কৰি পেলাই আহক বৰাগাঁৱৰ লোকেশ্যনটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম এবাৰ বাকী আহক আপোনালোক চাৰিওফালৰ পৰিৱেশটো আৰু এবাৰ দেখাই দিওঁ মই গাইজ যেতিয়া আমি অকণমান মানে চাৰিওপাশৰ চৌপাশখিনি চাওঁ কেনেকুৱা দেখিবলৈ আৰু মোৰ লগত আজি আহিছিল আমাৰ নৱ লাজ কৰিছে অলপ কেমেৰাৰ আগত আহিব সি বেছি ডাঙৰ নহয় সি মোতকৈ বহুত সৰু ইয়াক লৈ আহিলোঁ আজি বোলো দেখুৱাওঁ ইয়াকো কেনেকুৱা মানে চাবলৈ আৰু বলক গাইজ আমি আৰু ইয়াৰ পৰা এক্সিট কৰোঁ এতিয়া গৈ পেলাই ডাইৰেক্ট ঘৰলৈ উভতো গাইজ আজিৰ ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰোঁ এয়া আছিল আমাৰ বৰাগাঁৱত থকা যিটো শ্বহীদ স্মাৰক ক্ষেত্ৰ বাকী আপোনালোকক পুনৰ লগ পাম নতুন এটি ভিডিঅ' লৈ আপোনালোকে চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'টো যদি আপোনালোকে লাইক কৰা নাই লাইক এটা কৰি দিয়ক বাকী জয় আই অসম গাইজ